এইফালে জুই জ্বলাই থৈছো এইফালে নিমকি বনাই আছো জুই কাষত বহি ঠাণ্ডা দিনত একদম 2 কেজি নিমকি ৰাতি হৈ যাব এতিয়া 1টা বাজিছে আহিব আৰু খাবলে কি বনাব লৈছা সুমি বা নিমকি বনাব লৈছো ময়দা 1 কেজি লৈছো এইফালে ৰিফাইন 1 লিটাৰ লৈছো কলা জিৰা বেকিং ৰাতি নবনালা যে এতিয়া বনাইছা ৰাতি নবনালো চুৰ ৰখিবলগীয়া হ'ল যে কেটা চুৰ আহিলে নাই চুৰ অহা নাই বাৰু নাই অহা চুৰ চুৰে কাঠালো নিলে কিমান নিলে 5 কেজি 5 কেজি মান কাঠালো এডোখৰ ৰাতিপুৱা এই কাঠালো খাই ভালেই নালাগে চুৰে কাঠালো লৈ গ'ল বা ৰাতিপুৱা বইল কৰি খাবলৈ ধুই থৈ দিয়া আছিলে চুৰে লৈ গ'ল কাঠালো দিলো জিৰা কি দিছা জিৰা বেকিং বেকিংটো হলে অলপ ফুলিব তাৰপিছত ইফালে নিমখ নিমকিটো নিমখ নহলে নহব ন ইবাৰ নিমখ দিবলৈ পাহৰি থাকিছিলা যে নিমখ দিবলৈ পাৰিলো আকৌ তেল কেৰাহী তেল দিয়াৰ লগে লগে কেৰাহীখনে পাল্টি মাৰিলে যোৱা বছৰ মাঘ বিহুত চাই থাকিব ভিডিঅ'টো শেষলৈকে নিমকি কেইটা কেনেকুৱা হয় হৈ গ'ল এতিয়া মঠি বেলি আছো পাতলাকে বেলিব লাগিব তেতিয়া ধুনীয়াকে ফুলিব এইখন অসমৰ মেপখনৰ নিচিনা হৈছে নে এইফালে কি কৰি থৈছে এইফালে গাহৰি পুৰি আছো আকৌ তোমালোকে খাবলৈ খাই যাব হেৰি নাখালেও গাহৰি মাংস আকৌ কাটি আছো বেলি লৈ এতিয়া ধুনীয়াকে চাই থাকিবা আৰু এতিয়া চুৰিখন অকণমান পিটিককে নোহোৱা যে অকণমান আৰু লাগিব ফাৰ্ষ্ট টাইম বনাবি এইটো ফাৰ্ষ্ট বাৰত এনেকুৱা হ'লে পাঁচটামান বেলি লৈ কিনে কেৰাহীখন পাতি লওঁ দে আৰু এটা ট্ৰাই কৰোঁ ট্ৰাই মানে মই কৈ দিব লাগিব ন এতিয়া চিয়াখন দিয়া একেবাৰে বন্ধ কৰি ভিডিঅ' বনাই আছোঁ ধুনীয়াকৈ ফুলিছে ভিডিঅ' বনাই আছোঁ কেনেকৈ কৰিব পাৰে এক খৰাহি হৈ গ'ল এইফালে নিমকি বনাই ৰেডি হৈ গ'ল আহি যাবা আৰু খাবলৈ